নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকে চাই আছে প্ৰদুষ ব্লগ ইউটিউব চেনেল আৰু মই হ'লো প্ৰদম্য। আজি ভিডিঅ'টো কিবা এটা নতুন বেলেগ কৰিব গৈ আছোঁ, তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। বন্ধুসকল, সকলোকে ৰাতিপুৱা গুড মৰ্ণিং আৰু বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ সকলোকে। তো মই আজি বিশ্বকৰ্মা পূজা উপলক্ষে সকলোবিলাক মানে ৰিয়েল কৰিব গৈ আছোঁ। তো সকলোবিলাক মানে এই ফুলৰ যে মালা পিন্ধাম বা বাইকত বা গাড়ীত বা ফুলৰ মালা পিন্ধালে মানে সকলোৱে আজিকালি কিনি পেলাই মানে প্লাষ্টিকৰ ফুলৰ মালা পিন্ধাই আৰু কিছুমানে মানে কিনা ফুলৰ মালা পিন্ধাই। তো আজি মই নিজে হাতেদি তৈয়াৰ কৰি নিজে মানে সম্পূৰ্ণ গাড়ীখন মানে ৰিয়েল ফুলৰ মালা পিন্ধাম আজি। তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। আপোনালোকে কেনে লাগে কমেণ্ট কৰি জনাব। তো বন্ধুসকল, এয়া মই নিজে বনালোঁ ফুলৰ মালা আৰু এয়া অৰিজিনেল ফুল। এতিয়া এইবিলাক বনাইছোঁ মই ফুলৰ মালা, আমাৰ ঘৰৰে ফুল। তো এয়া মই গাড়ী চাড়ী ধুই মানে পূৰা ক্লিয়া কৰি লৈছোঁ। এতিয়া মই ফুলৰ মালা লগাই পেলাই পূৰা আপোনালোকক দেখাই আছোঁ কেনেকুৱা দেখা পায়, লুকছ কেনেকুৱা আহে। বন্ধুসকল, হৈ গ'ল মোৰ মালা লগোৱা। তো বাইকখনৰ লুক চাওক, মানে ইমান এটা ভাল নালাগিল যদিও মানে অৰিজিনেল ফুলেৰে বনাইছোঁ। তো আৰু ফুলৰ দৰকাৰ আছিল, ফুল গোটেই সজাবৰ ইচ্ছা আছিল বাইকখন। তো বেলেগতকৈ বেলেগ বনাব ইচ্ছা আছিল, কিন্তু ইমান নোৱাৰিলোঁ কাৰণ ফুলৰ অভাৱত। তো ফুলৰ অভাৱৰ কাৰণে নোৱাৰিলোঁ বনাব। তো ভিডিঅ'টো যদি ভাল লাগিছে বন্ধুসকল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, একেবাৰে নাপাহৰিব মুঠতে। তো আপোনালোকে চাই লওক একবাৰ, লুক ভাল লাগিছে, এনে ডিজাইনটো এনেই ভালেই আছিল। তো আৰু ফুলৰ দৰকাৰ আছিল বন্ধুসকল। তো ভাবিছিলোঁ বেলেগতকৈ অলপ বেলেগ ষ্টাইলত বনাম, কিন্তু নোৱাৰিলোঁ কাৰণ এই ফুলৰ বাবে ফুল নাই আমাৰ ঘৰত।